আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব। এইটো অসমৰ ৰাইজৰ দাবী, সুদৰ্শন ছাত্ৰ সন্থাৰ দাবী। আৰু ইতিমধ্যে SIT-য়ে তেওঁলোকৰ প্ৰতিবেদন ইতিমধ্যে ন্যায়ালয়ত দাখিল কৰিছে। জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি স্পষ্টভাৱে SIT-ৰ প্ৰতিবেদনত চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে। গতিকে আমি বিচাৰিম যে হত্যাকাৰীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যিসকলে হত্যা কৰিছে, প্ৰতিজন হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব। আৰু এতিয়া অসম চৰকাৰে এই SIT-ৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখন ন্যায়ালয়ত যুক্তি সহকাৰে প্ৰতিষ্ঠা কৰাৰ বাবে যিখিনি আইনগত ব্যৱস্থা, এই আইনগত ব্যৱস্থা ল'ব লাগে। এতিয়া স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিছে, এটা দল গঠন কৰি দিছে। সেইটো আমাৰ ছাত্ৰ সন্থাৰো আমাৰ আহ্বান আছিল। এখন স্পেচিয়েল কোৰ্টৰ প্ৰয়োজন আছে। অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ জনাব লাগিব এখন স্পেচিয়েল কোৰ্ট কৰিবলৈ। মুঠৰ ওপৰত SIT-য়ে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি স্পষ্ট উল্লেখ কৰিছে। গতিকে প্ৰতিজন হত্যাকাৰীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব। ধন্যবাদ। প্ৰথম কথা, বাগানপাৰা অঞ্চলৰ ৰাইজ আৰু বাস্কাৰ জিলাবাসীৰ ৰাইজৰ ওচৰত আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু ৰাইজৰ অভিভাৱকত্বত সুদৰ্শন ছাত্ৰ সন্থাৰ এই কেন্দ্ৰীয় শিল্পী দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু আমি ভৱিষ্যত দিনতো ৰাইজৰ এই অভিভাৱকত্ব আমি কামনা কৰিছোঁ। আজি ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেখেতৰ চিন্তন, তেখেতৰ সৃষ্টি, তেখেতৰ কৰ্ম, তেখেতৰ দৰ্শন, এই সকলো কথা আমাৰ আজি আলোচনা হৈ আছে, আলোচনা হৈ থাকিব। তেখেতৰ চিন্তা, তেখেতৰ কৰ্ম, তেখেতৰ সৃষ্টি, সকলোৰ পৰা চিন্তন হ'ব, মন্থন হ'ব, কৰ্ষণ হ'ব। আৰু নতুন প্ৰজন্মই ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তাৰে আগুৱাই যোৱাৰ বাবে পুনৰ সংকল্প ল'ব। কিন্তু আমি সুদৰ্শন ছাত্ৰ সন্থাই আমি কৈ আহিছোঁ কেইবাটাও কথা। আৰু ঘঁহোতে শিল ক্ষয় যায়। যেতিয়ালৈকে আমি লক্ষ্যত উপনীত নহওঁ, তেতিয়ালৈকে কথাকেইটা কৈয়ে যাম, দাবীকেইটা উত্থাপন কৰিয়ে থাকিম। তিনিটা কথা ক'ব খোজোঁ। প্ৰথম কথাটো হ'ল যে 1935 চনত জয়মতী সৃষ্টি হৈছিল। আৰু ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে পৰিচালনা কৰা এখন ছবিখন তেওঁ থলুৱাভাৱে নিৰ্মিত সকলো ব্যৱস্থাপনাৰে ছবিখন নিৰ্মাণ কৰিছিল। নিৰ্মাণ কৰাৰ সময়ত ষ্টুডিঅ'ৰ দৰকাৰ আছিল। তেওঁ নিজেই তেতিয়া এটা ষ্টুডিঅ' স্থাপন কৰি ল'লে। আকৌ যেতিয়া ছবিখন সম্পূৰ্ণ হ'ল, এই ছবিখনত মূল বিষয়টোত গুৰুত্ব দিয়া হৈছিল যে নাৰীৰ ৰাজনৈতিক সচেতনতা, সেই বিষয়টোলৈ বিশেষভাৱে গুৰুত্ব আৰোপ কৰি যোৱা হৈছিল জয়মতী ছবিখনত। যেতিয়া ছবিখনৰ সকলো কাম শেষ হ'ল, যেতিয়া ডাবিঙৰ ক্ষেত্ৰত গ'ল, তেতিয়া 30টা চৰিত্ৰ মূলত আৰু সৰু বৰ সকলো চৰিত্ৰ মিলি 47টা চৰিত্ৰ যেতিয়া খুলি চালে, মাতবোৰ নাই। তেতিয়া ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 47টা চৰিত্ৰ, সৰু বৰ সকলো চৰিত্ৰৰ মাতবোৰ নিজে দিলে, নিজে ডাবিং কৰিলে। ছবিখন লৈ আহিলে, কলিকতাত প্ৰদৰ্শন হ'ল, ভাস্কৰ নাট্য মন্দিৰত প্ৰদৰ্শন হ'ল গুৱাহাটীত। তাৰপিছত তেওঁ নিজে তেজপুৰত জোনাকী ছবি তেওঁ নিজে গৃহত নিৰ্মাণ কৰিলে। অৰ্থাৎ এজন ব্যক্তিয়ে ছবি নিৰ্মাণ কৰাৰ পৰা ছবি প্ৰদৰ্শন কৰালৈকে সকলো কাম কৰিলে। আৰু 1935 চনতে এই ছবিখন নিৰ্মাণ হৈছিল। কিন্তু আজিলৈকে ৰাষ্ট্ৰীয়ভাৱে এই মৰ্যাদা দিয়া হোৱা নাই। গতিকে আমি ক'ব খোজোঁ যে দাদা চাহেব ফাল্কে বঁটা যেনেকৈ দিয়ে, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত এটা ৰাষ্ট্ৰীয় বঁটা প্ৰদৰ্শন কৰিব লাগে। আজিলৈকে বঁটা প্ৰদৰ্শন নকৰাত আমাৰ বেদনা আছে, আমাৰ ক্ষোভ আছে, আমাৰ খং আছে। গতিকে ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই ডবল ইঞ্জিন চৰকাৰৰ প্ৰতি আমাৰ স্পষ্ট আহ্বান আৰু দাবী, দাদা চাহেব ফাল্কে বঁটাৰ দৰে ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত ৰাষ্ট্ৰীয় স্তৰত এটা বঁটা প্ৰদৰ্শন কৰিব লাগে। 1। 2 নম্বৰ কথা হ'ল, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তা, কৰ্ম, সৃষ্টি সকলোৰ ওপৰত পৰিকল্পিতভাৱে গৱেষণা হ'ব লাগে। তেতিয়াই গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰোঁতে তেখেতৰ স্থাপত্য কেনেকুৱা হ'ব লাগে তাৰ ছবি অংকন কৰিছিল ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। গতিকে আজিৰ তাৰিখত তেখেতৰ চিন্তা সৃষ্টিৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম চুক্তি মৰ্মে স্থাপন হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় একোখনকৈ আসন স্থাপন কৰিব লাগে। তাতে পৰিকল্পিত গৱেষণাৰ দিশে আগবাঢ়িব পাৰি। তাত অসম চৰকাৰে ৰাজ্যিক বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত যিমান টকা লাগে সেই টকা দিব লাগিব। তৃতীয় কথাটো হ'ল, আমাৰ পাঠ্যক্ৰমত জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব লাগে। অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আমি ভূগোল আৰু বুৰঞ্জীৰ কথা আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। কিন্তু ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ত এটা বিষয় হিচাপে তাত অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ আজি পশ্চিমবংগত, আজি শান্তি নিকেতনত পশ্চিমবংগৰ লগতে অসম, উত্তৰ পূৰ্বাঞ্চল বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া শিক্ষা গ্ৰহণ কৰিবলৈ যায়, তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰ পঢ়িবই লাগিব। গতিকে আমাৰো জ্যোতিপ্ৰসাদ আগৰৱালাক
বিদ্যালয় পৰ্যায়ৰ পৰা পাঠ্যক্ৰমত তেখেতৰ সৃষ্টি চিন্তা চেতনা সকলো অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। এইকেইটা পদক্ষেপ ল'বলৈ আমি চৰকাৰৰ প্ৰতি আহ্বান আৰু দাবী জনাইছোঁ। আজি শিল্পী দিৱস আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি ৭৫তম মৃত্যুবাৰ্ষিকী। আজিৰ দিনটোত সদৌখন ছাত্ৰ সন্থাই প্ৰত্যেক বছৰৰ দৰে আজিও সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগানপাৰাবাসী ৰাইজৰ সহযোগত আৰু বাক্সা জিলাবাসীৰ আতিথ্যৰে এই বাগানপাৰাত কেন্দ্ৰীয় শিল্পী দিৱস অনুষ্ঠিত কৰিছোঁ। এই স্থানত উপস্থিত হৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। এইসকল লোক অসমৰ প্ৰাতঃস্মৰণীয় ব্যক্তি আৰু চৰকাৰী উদ্যোগত তেওঁলোকৰ দিৱসসমূহ পালন কৰা উচিত। আজিৰ দিনটোত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে, বাগৰুম্বা পৰিৱেশন হ'ব, সেই অনুষ্ঠানলৈ শুভেচ্ছা প্ৰদান কৰিছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে যিসমূহ ব্যক্তিক আমি শ্ৰদ্ধা জনোৱা উচিত, যিসমূহ সত্তাক আমি শ্ৰদ্ধা জনোৱা উচিত, যাক সৰুগত কৰি জাতীয় জীৱনে বাট বোলা উচিত, সেই বাট বোলাৰ যাত্ৰাটোত চৰকাৰী পৃষ্ঠপোষকতা আমি বিচাৰিছোঁ। তেওঁলোকক আমি অসমৰ পৰ্যায়তে যি ধৰণে প্ৰতিষ্ঠা দিব লাগে প্ৰতিষ্ঠা দিবৰ কাৰণে সক্ষম হোৱা নাই আৰু আমি বিশ্ব দৰবাৰত তেওঁলোকক প্ৰতিষ্ঠা কৰিবৰ কাৰণে দীঘলীয়া সময় ধৰি আমি আহ্বান জনাই আহিছোঁ। আমাৰ চৰকাৰলৈ আহ্বান থাকিব, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, এইসকল যিসকল লোক প্ৰাতঃস্মৰণীয় ব্যক্তি, সেইসকলৰ স্মৰণত সেইসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি চৰকাৰে প্ৰত্যেক বছৰতে এইসকল লোকৰ প্ৰতি প্ৰকৃতাৰ্থত শ্ৰদ্ধা অন্তৰেৰে সৈতে নিবেদন কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ হৃদয়ত আছে। প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত থকাৰ দৰে সদৌ অসম ছাত্ৰ সন্থাই অতি শ্ৰদ্ধাৰে আমি জুবিন গাৰ্গক স্মৰণ কৰি আহিছোঁ। কিন্তু আজি এগৰাকী বিশেষ ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি অনুষ্ঠিত কৰা এটা দিৱস। আজি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু দিৱস। আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। এয়া নহয় যে আমি জুবিন গাৰ্গক পাহৰি গৈছোঁ। জুবিন গাৰ্গক পাহৰি অসমীয়া জাতীয় জীৱনে আহিব লগা দিনত বাট নুবুলে, সেই কথা নিশ্চিত। জুবিন গাৰ্গ দিৱসবিলাকো আমি পালন কৰিম। আজি জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াৰ পবিত্ৰ দিৱস আমি পালন কৰিছোঁ। সেয়েহে এই স্থানত জুবিন গাৰ্গৰ ফটো বা আন কোনো আমি স্মৃতি তৰ্পণৰ ব্যৱস্থা কৰা নাই। যিহেতু এই কাৰ্যসূচীসমূহ আমি শৃংখলাবদ্ধভাৱে তিনিটা বিশেষ কাৰ্যসূচীৰ সৈতে আমাৰ পালন কৰা হয়। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু যিগৰাকী বিশেষ ব্যক্তিৰ ওপৰত অনুষ্ঠান হয়, সেই অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ আৰু জুবিন গাৰ্গৰ প্ৰতিও শ্ৰদ্ধা আমাৰ আছে আৰু আহিব লগা দিনতো থাকিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। ইতিমধ্যে SIT-য়ে চাৰ্জশ্বিট দাখিল কৰিছে আৰু অতি শেহতীয়াকৈ বিভিন্ন বিতৰ্ক আহি পৰিছে যে ছিংগাপুৰৰ কোৰ্টৰ শুনানিত ছিংগাপুৰৰ কোৰ্টত বিভিন্ন তথ্য ওলাইছে, অসমৰ বেলেগ তথ্য ওলাইছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মন্তব্য কৰিছিল যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে কৈ আছোঁ বুলি কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। এতিয়া সেই হত্যাৰ বিচাৰটো আমাক লাগে। অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণে প্ৰতিগৰাকী দোষীৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি হোৱাটো বিচাৰিছে। আমাৰো আহ্বান থাকিব, চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব। ন্যায়ালয়ৰ মজিয়াত থকা বিষয় বুলি চৰকাৰখনে গা এৰা দিলে নহ'ব। চৰকাৰখনে প্ৰকৃতপক্ষে জুবিন গাৰ্গৰ ন্যায়ৰ গোটেই বিষয়টোক অধিক শক্তিশালী ৰূপত জুবিন গাৰ্গ ন্যায় দিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেই পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছোঁ। চাওক, অতি শেহতীয়াকৈ এগৰাকী NRCৰ পাইলট প্ৰজেক্টৰ কাম হিংসাত্মক কাৰ্যসূচীৰে বন্ধ কৰি কংগ্ৰেছ ফেৰত হৈ পুনৰ কংগ্ৰেছ ত্যাগ কৰা নেতাই বিভিন্ন ধৰণৰ বক্তব্য ৰাখি থকা পৰিলক্ষিত হৈছে আৰু সেইসকল লোকে এতিয়া শিক্ষাকো জেহাদলৈ পৰিৱৰ্তন কৰিব খুজিছে, যাৰ হৃদয়ত সকলো সময়তে জাতিটোক ধান কৰি দিয়াৰ চিন্তা থাকে, যি জেহাদী চিন্তাধাৰাৰে সৈতে গোটেই প্ৰক্ৰিয়াটোক বিনষ্ট কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখে, সেইসকল লোকক কঠোৰভাৱে সকীয়াই দিছোঁ। অসম খিলঞ্জীয়া মানুহৰ অসম। এইখন অসমত আমাৰ খিলঞ্জীয়া মানুহৰ আধিপত্য প্ৰভুত্ব লাগিব। কোনো ৰেজাউল কৰিম চৰকাৰ বা কোনো লোকে যাতে এনেকুৱা ধৰণৰ মন্তব্যৰে অসমীয়া জাতীয় জীৱনক বিভ্ৰান্ত নকৰে আৰু তেওঁলোকে যিটো আহ্বান তেওঁ জনাইছে ৰাজহুৱাভাৱে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি গুৱাহাটীৰ ডিচি হ'ব লাগে, শিৱসাগৰৰ ডিচি হ'ব লাগে, এনেকুৱা ধৰণৰ মন্তব্যৰ যোগেৰে প্ৰৰোচনামূলক বক্তব্যৰ যোগেদি সমাজক অস্থিৰ কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে আৰু যিগৰাকী কংগ্ৰেছৰ সভাপতি সেইগৰাকীৰ উপস্থিতিত সেইগৰাকী ব্যক্তিয়ে ধুবুৰীক তেওঁলোকে শিৱসাগৰক ধুবুৰী বনাম, তিনিচুকীয়াক ধুবুৰী বনাম বুলি প্ৰত্যাহ্বান জনাব পাৰে। সেই কংগ্ৰেছ দলটো যে অবৈধ বাংলাদেশীৰ ৰক্ষক গৌৰৱ গগৈ ডাঙৰীয়া যে মিয়া প্ৰীতি আছে পুনৰবাৰ প্ৰমাণ হৈছে। এই কথা বতৰাবিলাক সমাজৰ পৰা আঁতৰিব লাগিব। সকলো অবৈধ বিদেশী
যিসকল বাংলাদেশী লোক আছে যাৰ আগ্ৰাসনৰ ফলত জাতিটোৱে ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে। আজিৰ দিনটো আমি আহ্বান জনাইছোঁ অসমৰ সকলো জনসাধাৰণলৈ যে সেইসমূহ সন্দেহজনক নাগৰিকক অন্ন বস্ত্ৰ বাসস্থান দিয়াৰ পৰা সকলো বিৰত থাকক আৰু এইখন সংগ্ৰাম কঠোৰভাৱে হ'ব। আৰু উজনি অসমক লৈ বিভিন্ন মন্তব্য কৰি থকা পৰিলক্ষিত হৈছে। উজনি অসমৰ প্ৰতিৰোধ ক্ষমতাৰ সৈতে প্ৰত্যাহ্বান যদি জনাব খোজে, প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আমি কংগ্ৰেছ দলেই হওক বা ৰেজাউল কৰিম চৰকাৰে হওক বা যি সংগঠনেই নহওক সকলোকে প্ৰত্যাহ্বান জনাইছোঁ। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসটি এইবাৰ আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু বাগানপাৰাবাসী ৰাইজৰ আতিথ্যত এই বাক্সা জিলাৰ বাগানপাৰা অঞ্চলত আয়োজন কৰিছোঁ আৰু ৰাইজে বুকুৰ উমেৰে সৈতে অনুষ্ঠানটো জীপাল কৰিছে। ৩ সহস্ৰাধিক মহিলা স্বতঃস্ফূৰ্তভাৱে ইয়াত কোৰাছ পৰিৱেশন কৰিবলৈ ওলাই আহিছে। লোকে লোকাৰণ্য হৈছে। এই অঞ্চলত থকা অসমীয়া ভাষী মানুহ, বড়ো ভাষী মানুহ, জনগোষ্ঠীৰ ফালৰ পৰা ৰাজবংশী জনগোষ্ঠী, শৰণীয়া কছাৰীসকল, আদিবাসীসকল, গোৰ্খাসকল সকলো ওলাই আহিছে। সকলোৰে সমিল মিলেৰে এই অনুষ্ঠানটিৰ আয়োজন কৰিছে আৰু এইটোৱে আছিলে জ্যোতিপ্ৰসাদৰ আদৰ্শ, এইটোৱে আছিলে জ্যোতিপ্ৰসাদৰ চিন্তন, সকলো একেলগে আগবাঢ়ি যোৱাৰ চিন্তন। আমাৰ মাজত প্ৰায়ে দেখোঁ যে আমাৰ দ্বন্দ্ব হয়, ভাল বড়ো হৈ ভাল অসমীয়া হ'ব পাৰি নোৱাৰি, ভাল ভাৰতীয় হ'ব পাৰি নোৱাৰি, ভাল অসমীয়া এজন ভাল ভাৰতীয় হ'ব পাৰে নোৱাৰে, এনেকুৱা প্ৰশ্নই আমাৰ জাতিটোক বহু দশক জোকাৰি গৈছে। এই পথৰ সন্ধানটো কেতিয়াবাই জ্যোতিপ্ৰসাদ আগৰৱালাই দি থৈ গৈছে। তেখেত একে উশাহতে ভাল অসমীয়া, ভাল ভাৰতীয়, ভাল বিশ্ব নাগৰিক। তেখেতে কৈছিলে লুইতৰ পাৰেদি জান-জুৰি নৈয়েদি নিজৰাৰ কাষেদি জোনাকত বালি ভাত খাই মহাভাৰতৰ বাটেদি বিশ্বসভালৈ যায়। জ্যোতিপ্ৰসাদৰ সেই চিন্তনটোক আগবঢ়াই নিবৰ কাৰণে ৰজাঘৰীয়া প্ৰচেষ্টাৰ প্ৰয়োজন আছে। গতিকে আমি আজি এই শিল্পী দিৱসৰ পৰাই পুনৰ দাবী উত্থাপন কৰিছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নামত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠা হ'ব লাগে, যাতে শিল্পীগৰাকীৰ জীৱনাদৰ্শ, শিল্পীগৰাকীৰ সৃষ্টিৰাজি, শিল্পীগৰাকীৰ লিৰিকি বিদাৰি হৈ যোৱা সমলসমূহ সেইসমূহৰ সংৰক্ষণ হ'ব পাৰে, প্ৰচাৰ হ'ব পাৰে আৰু গৱেষণা হ'ব পাৰে। একে সময়তে আজি দক্ষিণাত্যৰ চলচ্চিত্ৰই গোটেই বিশ্বৰ বজাৰ দখল কৰিছে। দক্ষিণাত্যত প্ৰথমটো চলচ্চিত্ৰ ষ্টুডিঅ' স্থাপন হৈছিল 1936 চনত। তাৰ 3 বছৰ আগতে জ্যোতিপ্ৰসাদ আগৰৱালাই ইয়াত চিত্ৰবন স্থাপন কৰিছিল। অৰ্থাৎ তেওঁ কিমান দূৰদৰ্শী চিন্তাৰ আছিল। আজি দাদা চাহেব ফাল্কেৰ নাম গোটেই ভাৰতবৰ্ষই জানে। জ্যোতিপ্ৰসাদ আগৰৱালাক গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত এটি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰৱৰ্তন কৰিব লাগে আৰু অসম চৰকাৰে এই ক্ষেত্ৰত উদ্যোগ ল'ব লাগে। এই দুয়োটা দাবী আমি আজি শিল্পী দিৱসৰ পবিত্ৰ অনুষ্ঠানৰ পৰা উত্থাপন কৰিছোঁ। আজি জুবিন গাৰ্গৰ মৃত্যুৰ যি আদালতত গোচৰ চলি আছে তাৰ ৪ৰ্থ শুনানিৰ দিন। ইতিমধ্যে সকলোৱে এই কথাটো কৈ আছো যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম কৈছিল হত্যা হৈছে বুলি। অসমৰ ৰাইজে হত্যাকাৰীৰ শাস্তি বিচাৰিছে। SIT-য়ে তদন্ত কৰিলে, চাৰ্জশ্বিট দিলে, কিন্তু এতিয়া চৰকাৰৰ দায়িত্ব শেষ হৈ নাযায়, চৰকাৰৰ দায়িত্ব বাঢ়িলহে। SIT-য়ে চাৰ্জশ্বিটত লিখা কথাসমূহ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰি হত্যাকাৰী কেইজনক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যেতিয়া দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব, তেতিয়াহে অসমৰ ৰাইজৰ বুকুত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জ্বলি থকা জুইকুৰা নিৰ্বাপিত হ'ব। ৰেজাউল কৰিমে যি উদ্দেশ্যেৰে কথা কৈছিলে তেওঁৰ স্বাৰ্থ বৃদ্ধি হৈছে। তেওঁ যিখিনি মানুহক সন্তুষ্ট কৰিবলৈ কথা কৈছিলে সেই মানুহখিনি সন্তুষ্ট হৈছে। তেওঁৰ বিষয়ে আমি বেছি কথা পাতি থাকি তেওঁক প্ৰাসংগিক নকৰাই ভাল। বৰঞ্চ তেওঁ কথাখিনি কৈ থাকোঁতে তাতাই বাধা দি বাক্যটো প্ৰত্যাহাৰ কৰিবলৈ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বাধ্য কৰিব পাৰিব লাগিছিল। কিয় নোৱাৰিলে সেইটোহে আমাৰ কাৰণে প্ৰশ্নবোধক হৈ থাকিল। ৬ নং দফাৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ ৩ লানি আলোচনা অনুষ্ঠিত হৈ গৈছে। অসম চৰকাৰৰ আওতাত পৰা 40টা বিষয়, উভয় চৰকাৰৰ আওতাত পৰা 12টা বিষয়েৰে অসম চৰকাৰৰ কৰণীয়খিনি সন্দৰ্ভত আমাৰ আলোচনা হৈছে, সিদ্ধান্ত হৈছে আৰু ৰূপৰেখা অংকন হৈছে। এতিয়া আমি 15টা বিষয়, মূল বিষয় যি কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে, সেই বিষয়সমূহৰ ক্ষেত্ৰত সাংবিধানিক সংশোধনৰো প্ৰয়োজন আছে। আমি সেই বিষয়কেইটা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ আলোচনাৰ কাৰণে আমি পোষকতা কৰিছোঁ আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ যে নিৰ্বাচনৰ পূৰ্বে সেই আলোচনা অনুষ্ঠিত কৰিব লাগে।